নমস্কাৰ ৰন্থলি গহনাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম মই স্বপন বনিয়া আৰু এইকেইদিন ভিডিঅ' বিশেষকৈ দিব পৰা নাই কাৰণ কামৰ বহুতে ব্যস্ততা আৰু তাৰ মাজতে আজি ভাবিলো এটা ভিডিঅ' বনাই দিওঁ সৰুকৈ আৰু এইটো বনালো গ্ৰীণ মিনা আৰু এইটো মানে মিনা জুনবেৰী বুলি কয় আৰু এইবোৰ হৈছে অৰিজিনেল ষ্টনত আৰু এইবোৰৰ প্ৰাইচ আপোনাৰ 18 মানৰ পৰা ষ্টাৰ্ট হয় আৰু এইটো বিগ সাইজ হয় আপোনালোক যদি লাগে স্ক্ৰিনশ্বট দিব আৰু আমাৰ ইয়াতে যেহেতু ৰিটেল আৰু হোলসেল দুইটাই হয় আপোনালোকক যদি লাগে এনেকুৱা ডিজাইনসমূহ আপোনালোকে মোক WhatsApp নম্বৰত মেছেজ কৰিব এটা ৰিয়েল ষ্টনৰ হয় আৰু ইয়াৰ বেক সাইডে কামবোৰ আগতেও মই দেখাইছো এইবোৰ কমপ্লিট খুন খটোৱা হয় আৰু এইবোৰ লাইফ টাইম এটা ওয়াৰেন্টি থাকে ইয়াৰ কোনো ধৰণৰ মানে কলা পৰা চান্স নাথাকে যদি আপোনালোকে পাৰফিউমবোৰ নলগায় আৰু এটা সেট কৰিলো জুনবেৰী আৰু অকনমান বেলেগ কৰিছো অকনমান চেঞ্জিং আনিছো আগতে ইয়াত যেটো মগৰ হয় মগৰৰ ঠাইত অলপমান সৰু লুকাপাৰা এটা চৰাই বহাই দিছো আৰু আপোনালোক যদি লাগে মই নিজে হাতেৰে কৰা হয় আৰু আপোনালোকক যদি লাগে মোক WhatsApp নম্বৰত মেছেজ কৰিব আৰু প্ৰাইচবোৰ জানিবলৈ হলে মোৰ WhatsApp নম্বৰত মেছেজ কৰিব পাৰে ঠিক আছে আৰু এটা বিগ সাইজৰ ঢোল আৰু মোৰ ৰন্থলি গহনাৰ বিশেষকৈ এখন শ্বৰুম খুলিছো আৰু নতুনকৈ আপোনালোকে তাতো গহনাবোৰ চাব পাৰে তাতো অলপমান ষ্টক থাকিব আৰু হোলসেল কৰিবলগীয়া হলে মোক ডাইৰেক্টলি কন্টেক্ট কৰিব আৰু ৰন্থলি গহনাৰ শ্বৰুমৰ লোকেশনটো হৈছে আপোনাৰ নগাঁও বাইপাছৰ ডি নভধাবা কেম্পাছ আৰু ৰন্থলি গহনা গুগলত সাৰ্চ কৰিলে আপোনালোকে মোৰ জিপিএছ লোকেশনটো দিয়া হৈছে আপোনালোকে তাৰ পৰা গহনাবোৰ ল'ব পাৰিব আৰু আমাৰ WhatsApp নম্বৰ দ্বাৰা মানে জোৰ পৰাই নহক আৰু আপোনালোকে গহনাবোৰ মানে প্ৰাইচবোৰ জানিব পাৰিব আৰু প্লাস অৰ্ডাৰ কৰিব পাৰিব আমি অৰ্ডাৰ লওঁতে আমি সামান্য নম্বৰ মানে কিবা এটা এডভান্স লওঁ আৰু আমি DTDC কুৰিয়াৰ কৰি দিওঁ তাৰ পিছত আমি পেমেন্টসমূহ লৈ লওঁ আৰু এইটো এটা কৰিলো এইটো বিগ সাইজ ঢোল আৰু এইবোৰ এইটো যথেষ্ট ডাঙৰ এইটো 5 ইঞ্চি মান হয় আৰু আপোনালোকক যদি লাগে মোক WhatsApp নম্বৰত যোগাযোগ কৰিব আমাৰ এটা ৰিটেল হোলসেল যেহেতু দুইটাই কৰা হয় ঠিক আছে আৰু এটা ডিজাইন আছে এই ডিজাইনটো মোক এগৰাকী বাইদেউ দিছিল বাইদেউৰ গৰাকীৰ নামটো নললে নহব বাইদেউৰ গৰাকী বঙাইগাঁও ঋতিকনকনা চৌধুৰী আৰু তেখেতে মোক এই ডিজাইনটো বনাবলৈ দিছিল আৰু মই বাইদেউৰ সেইকাৰণে নামটো ল'বই লাগিব আৰু ডিজাইনটো খুবেই ভাল লাগিছে আৰু আপোনালোকক লাগিলে স্ক্ৰিনশ্বট দিব WhatsApp নম্বৰত এটো অকন পাত ডিজাইনত কৰিলো ৰাউন্ড দি পেলাই আৰু এটো জেনেৰেল ষ্টন হয় এটো জেনেৰেল ষ্টনত কৰিছো আৰু এটা জুনবেৰী কৰিলো মিনা জুনবেৰী এইবোৰ ৰিয়েল ষ্টনত হয় আৰু আপোনালোকক যদি লাগে স্ক্ৰিনশ্বট দিব এইবোৰ বিগ সাইজ আৰু ইয়াৰ বেক সাইডে কমপ্লিট কামবোৰ খুন খটোৱা হয় আপোনালোকে গম পাব আমাৰ ৰন্থলি গহনা পেজটো দিয়াৰ প্ৰতিখন ফটোৱে মই মোৰ ৰন্থলি গহনা পেজটোত মই আপলোড দিম গতিকে আপোনালোকক লাগিলে স্ক্ৰিনশ্বট দিব বহুতখিনি কষ্ট হয় কাৰণ মই অকলে কাৰিকৰ হয় আৰু লগতে ভিডিঅ'খিনি বনাটো সম্ভৱ নহয় তথাপি যেতিয়া কাৰিকৰখিনি নাথাকে তেতিয়া মই যিমান পাৰো ভিডিঅ'টা বা আপোনালোকক দেখাব বিচাৰো আৰু সৰু থুৰিয়া কৰিলো এইবোৰ ইয়াতে এইবোৰ হৈছে ৰিয়েল ষ্টনত এইবোৰ হৈছে ৰিয়েল ষ্টনটো অকনমান ডালিম গুটিয়া টাইপত থাকে আৰু এইবোৰ জেনেৰেল ষ্টন মানে থুৰিয়া ইয়াতে যথেষ্টখিনি থুৰিয়া আছে আপোনালোকে চাব পাৰিব এইখিনি ইয়াতে থুৰিয়া এইবোৰ অৰিজিনেল থুৰিয়া আৰু এটা ৰিটেল হোলসেল দুইটাই হয় যেহেতু আপোনালোকে লাগিলে মোক WhatsApp নম্বৰত যোগাযোগ কৰিব ঠিক আছে আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ